নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আসাম ব্ৰেকিংলৈ। বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ বাবে নতুন এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আনিছোঁ। বন্ধু বান্ধৱীসকল, যদি আপোনালোকে PM কিষাণৰ টকা বৰ্তমানলৈকে নাই পোৱা বা আপোনালোকে PM কিষাণৰ বাবে আবেদন কৰা নাই, তেনেহ'লে আপোনাৰ বাবে ভাল খবৰ, কিয়নো আপুনি আপোনাৰ মোবাইলৰ যোগেদি আপোনালোকে এটা এপৰ থ্ৰুৱেদি আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব আৰু আপোনালোকে ৬০০০ টকা পৰ্যন্ত লাভ কৰিব পাৰিব। ৬০০০ টকা পৰ্যন্ত মানে ৬০০০ টকা আপোনালোকে লাভ কৰিব, কাৰণ এবছৰত ৩টা কিস্তি দিয়ে ২০০০ কৰি। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকেও লাভ কৰিব পাৰিব এই ২০০০ টকাকে PM কিষাণৰ টকা। বন্ধু বান্ধৱীসকল, আপোনালোকে কেনেদৰে এই ৬০০০ টকাকৈ আপোনালোকে পাব, সেই ভিডিঅ' আজি আপোনালোকক মই দেখাম। আৰু বন্ধু বান্ধৱীসকল, যদি মোৰ চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে, তেনেহ'লে এই আসাম ব্ৰেকিং চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা অল নটিফিকেশ্যন বেলটো প্ৰেছ কৰি দিব বন্ধু বান্ধৱীসকল, আৰু এই ভিডিঅ'ত এটা লাইক কৰি দিব। বন্ধু বান্ধৱীসকল, বলক তেনেহ'লে আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, ইয়াতে নিউজটো ওলাইছিল, এই মোবাইল এপত ৰেজিষ্টাৰ কৰিলে পাব ৬০০০ টকা, লগতে পাব আন বহুতো সুবিধা। ইয়াতে নিউজটো কি বুলি ওলাইছে আপোনালোকক প্ৰথমতে মই পঢ়ি দিওঁ, তাৰপিছত আপোনালোকক দেখাম যে সেই এপটোত আপোনালোকে ইনষ্টল কৰি আপোনালোকে কি ষ্টেপ বাই ষ্টেপ কেনেকুৱা ধৰণৰ প্ৰচেছ, মই সকলোখিনি আপোনালোকক দেখাই দিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। বন্ধু বান্ধৱীসকল, প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ জৰিয়তে চৰকাৰে কৃষকক বছৰি ৬০০০ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰে। এই সাহায্য ৩টা কিস্তিত দিয়া হৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পূৰ্বে PM কিষাণ সন্মান নিধি আঁচনিৰ 9টা কিস্তি মুকলি কৰিছে। 9 আগষ্ট 2021ত 9.75 কোটিৰো অধিক হিতাধিকাৰীৰ কৃষক পৰিয়ালৰ একাউণ্টত 19,500 কোটি টকা প্ৰদান কৰা হৈছে। বন্ধু বান্ধৱীসকল, উল্লেখযোগ্য যে এই আঁচনিৰ জৰিয়তে কৰোনা মহামাৰীৰ সময়ত ক্ষুদ্ৰ খেতিয়কে 1 লাখ কোটি টকাৰো অধিক সাহায্য লাভ কৰিছে। এই আঁচনিৰ আৰম্ভণি 2019 চনৰ ফেব্ৰুৱাৰী মাহত হৈছিলে। PM কিষাণৰ অনলাইন পৰ্টেল www.pmkishan.gov.in বা মোবাইল এপৰ জৰিয়তে এয়া চাব পাৰে। ইয়াৰ পৰিসৰৰ বৃদ্ধিৰ বাবে NCICয়ে মোবাইল এপ ডেভেলপ আৰু ডিজাইন কৰিছে। এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ আপুনি ওচৰৰ ডাকঘৰত CSP কাউণ্টাৰত আপোনাৰ নাম পঞ্জীয়ন কৰিব লাগে, আৰু কৃষকে PM কিষাণ আঁচনি নতুন পঞ্জীয়নৰ বাবে অফিচিয়েল ৱেব পৰ্টেলৰ জৰিয়তে আবেদন কৰিব পাৰে, আৰু গুগল প্লে ষ্টৰৰ পৰা PM কিষাণ GOI মোবাইল এপ ডাউনলোড কৰি নিজৰ পঞ্জীকৰণ কৰিব পাৰে। এই প্ৰক্ৰিয়াবোৰ একেবাৰে সহজ, আপোনালোকে আপোনালোকৰ নিজৰ মোবাইলৰ যোগেদি কৰিব পাৰিব। আৰু বন্ধু বান্ধৱীসকল, আপোনালোকৰ ওচৰলৈ নেক্সট ভিডিঅ'টো আপোনালোকক লৈ আহিম যে আপোনালোকে কেনেদৰে মোবাইলৰ যোগেদি এপ্লাই কৰিব পাৰে, আৰু আপোনালোকৰ কি ডকুমেণ্টছ লাগিব এতিয়াই কৈ দিছোঁ। আপোনালোকক আধাৰ কাৰ্ড লাগিব, লগতে আপোনালোকৰ এটা একাউণ্ট থাকিব লাগিব, আৰু সেই একাউণ্ট নম্বৰ আপোনালোকে এড কৰিব লাগিব। বন্ধু বান্ধৱীসকল, কেনেদৰে আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব পিছৰ ভিডিঅ'টো আপোনালোকে চাব পাৰিব, আৰু পিছৰ ভিডিঅ'টো মই অতি সোনকালে আপোনালোকৰ ওচৰত আগবঢ়াম। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টো যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, যিহেতু এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকৰ ওচৰলৈ মই আনি থাকোঁ। আৰু বন্ধু বান্ধৱীসকল, এই মোবাইলৰ এপটোৰ যোগেদি যিটো ৰেজিষ্ট্ৰেশ্যন কৰিব আপোনালোকে, সেই প্ৰচেছখিনি আপোনালোকক মই ষ্টেপ বাই ষ্টেপ দেখাই যাম। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে এই আসাম ব্ৰেকিং চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু বন্ধু বান্ধৱীসকল, আপোনাৰ ওচৰৰ যদি কোনোবা মানুহ আছে এই PM কিষাণৰ সুবিধা লাভ কৰিব বিচাৰে, তেনেহ'লে আপোনালোকে শ্বেয়াৰ কৰিব। আৰু বন্ধু বান্ধৱীসকল, আজি ভিডিঅ' ইমানেই। অন্য এটা ভিডিঅ'ত লগ পাম, আৰু পিছৰ ভিডিঅ'টো আপোনালোকৰ ওচৰলৈ আহিব সেই ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো। বন্ধু বান্ধৱীসকল, অন্য এটা ভিডিঅ'ত লগ পাম। আজিলৈ বাই বাই।